কবিতাৰ শিৰোনাম মোৰ দেশ মানুহৰ দেশ, কবি দেৱকান্ত বৰুৱা। মোৰ দেশ মানুহৰ দেশ, উত্তৰে উত্তুংগগিৰি, দক্ষিণে সাগৰ, শত নদী বুকুৰে বাগৰে, পাৰে পাৰে সাজে ভাঙে কত ইতিহাস। ব্ৰহ্মপুত্ৰ, গোদাবৰী, ক্ষিপ্ৰা আৰু গংগা যমুনাৰ সুন্দৰী ভাৰতবৰ্ষ, ৰূপহী অসম। তথাপিও মোৰ বাবে মানুহ আপোন, যি মানুহে এই ভূখণ্ড বাৰে বাৰে সাজিছে কাঢ়ি বিশ্ব সভ্যতাৰ সৃজনৰ আবেগত হাবি কাটি নগৰ সাজিছে। জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাৰ পাৰ হৈ উজ্জ্বল বান্ধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে। কম্বোজত সাজিছে ওংকাৰ ধাম, আত্মাৰ আদেশ মানি অতিক্ৰমী হিমালয়, তিব্বতৰ বৰফস্তূপত যি মানুহে মৈত্ৰী আৰু অহিংসাৰ বলিদা জ্বলায়। সেই মানুহৰ দেশ মোৰ এই মহান স্বদেশ। বাৰে বাৰে আহে দস্তুদল, স্বাতন্ত্ৰ্য ৰক্ষাৰ বাবে স্বদেশ আত্মাত বাৰে বাৰে যুঁজিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে অনাছে দুৰ্গাত, কেতিয়াবা বিজয় উল্লাস, কেতিয়াবা পৰাজয়। তথাপিও জীয়াই আছে মানুহৰ দমন, জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে মাতিছে আমাক। তেজেৰে আমাৰ পানীপথ, হলদিঘাট, পলাশী, শৰাইঘাটৰ মাটি সেমেকাই আমি তাক কৰিছোঁ গ্ৰহণ। ফাঁচীকাঠে মাতিছে আমাক, আমি তাৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই। সেইবাবে নতুন ভাৰত এয়া, ঘৰে ঘৰে আশাৰ প্ৰদীপ, পথাৰত সোণোৱালী ধান। নতুন দিনৰ স্বপ্ন দুচকু, ডেকা গাভৰুৰ দুবাহুত শক্তিৰ সঞ্চয়। বাহিৰত কিহৰ আৰাও, দস্তুদল দুৱাৰ দলি, সাজু হোৱা দেশৰ মানুহ, আকৌ আহ্বান স্বদেশ ৰক্ষাৰ বাবে। আকৌ আহিছে শুনা মৰণৰ উদগ্ৰ আহ্বান, যি মৰণে যুগে যুগে জীৱনক কৰিছে আমাৰ। তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে? এই দেশ ৰাখিব লাগিব, এইখন আপোনাৰ দেশ, এইখন মৰমৰ দেশ, এইখন মানুহৰ দেশ।